নমস্কাৰ জিকে বৰাত চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আছাম পুলিচৰ ৰিটেন এক্সামৰ বাবে কেইটামান স্পেচিয়েল জিকে লৈ আহিছোঁ। আহক এতিয়া আমি জিকে বৰলৈ আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্ন, ৰাজ্য এখনৰ শীৰ্ষতম আৰক্ষী বিষয়াজনক কি বোলে? উত্তৰ, আৰক্ষী সঞ্চালক প্ৰধান বা ডিজিপি। 2 নম্বৰ প্ৰশ্ন, বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন? উত্তৰ, ভাস্কৰজ্যোতি মহন্ত। 3 নম্বৰ প্ৰশ্ন, ডিজিপিৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। 4 নম্বৰ প্ৰশ্ন, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, উলুবাৰী, গুৱাহাটী। 5 নম্বৰ প্ৰশ্ন, জিলা এখনৰ মুখ্য আৰক্ষী বিষয়াজন কোন? উত্তৰ, আৰক্ষী অধীক্ষক বা SP। 6 নম্বৰ প্ৰশ্ন, SPৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰ, ছুপাৰিনটেনডেণ্ট অফ পুলিচ। 7 নম্বৰ প্ৰশ্ন, আছাম পুলিচৰ কেইটা বেটেলিয়ন আছে? উত্তৰ, 14টা। 8 নম্বৰ প্ৰশ্ন, অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন কেতিয়া গঠন কৰা হৈছে? উত্তৰ, 1996 চনত। 9 নম্বৰ প্ৰশ্ন, আছাম পুলিচৰ কমাণ্ডো বাহিনীটোৰ নাম কি? উত্তৰ, ব্লেক পেন্থাৰ। 10 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত আৰক্ষী আয়ুক্তালয় আছে? উত্তৰ, গুৱাহাটী। 11 নম্বৰ প্ৰশ্ন, অসম পুলিচৰ কমাণ্ডো বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, মান্দাকাটা। 12 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে? উত্তৰ, দেৰগাঁও। 13 নম্বৰ প্ৰশ্ন, অসম পুলিচৰ কিমানটা টাস্ক ফ'ৰ্চ আছে? উত্তৰ, 4টা। 14 নম্বৰ প্ৰশ্ন, দ্য পুলিচ এক্ট অফ 1861 কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ, 1862 চনত। 15 নম্বৰ প্ৰশ্ন, 1 নং APBNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, শিৱসাগৰত। 16 নম্বৰ প্ৰশ্ন, 14 নং APBNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, নলবাৰীত। 17 নম্বৰ প্ৰশ্ন, আছাম ৰাইফলছ কেতিয়া গঠন হৈছিল? উত্তৰ, 1920 চনত। 18 নম্বৰ প্ৰশ্ন, প্ৰথম অসম পুলিচ টাস্ক ফ'ৰ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, গোৱালপাৰা। 19 নম্বৰ প্ৰশ্ন, চতুৰ্থ অসম পুলিচ টাস্ক ফ'ৰ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, বৰপেটা। 20 নম্বৰ প্ৰশ্ন, নৰ্থ ইষ্ট পুলিচ একাডেমীৰ ক'ত অৱস্থিত? উত্তৰ, শ্বিলং। 21 নম্বৰ প্ৰশ্ন, অসম পুলিচ অসম চৰকাৰৰ কোনটো বিভাগৰ অধীন? উত্তৰ, গৃহ বিভাগ। 22 নম্বৰ প্ৰশ্ন, বৰ্তমান অসম চৰকাৰৰ গৃহ বিভাগৰ মন্ত্ৰী কোন? উত্তৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। 23 নম্বৰ প্ৰশ্ন, অসমত কিমানটা পুলিচ প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? উত্তৰ, 4টা। 24 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনীটোৰ নাম কি? উত্তৰ, অসম ৰাইফলছ। 25 নম্বৰ প্ৰশ্ন, বৰ্তমান গুৱাহাটী আৰক্ষী আয়ুক্ত কোন? উত্তৰ, হৰমিত সিং। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ।